Okay, let's go. নমস্কাৰ, মই কৃষ্টি কানন কলিতা। আপোনালোক সকলোৰে মাজলৈ মোৰ নতুনকৈ এটি বিহুসুৰীয়া গীত আহি আছে। আশা কৰোঁ সকলোৱে মৰম দিব। ধন্যবাদ। মোৰ ছোৱালী কৃষ্টি কাননৰ এটি নতুন গীত আহি আছে আপোনালোকৰ মাজলৈ। গীতটো সকলোৱে আদৰি ল'ব, আশীৰ্বাদ কৰিব। সকলোৱে ভাল পাব। বিহুৰ বতৰ, গতিকে বিহুসুৰীয়া গীত এটি আমি লৈ আহিছোঁ। আশা কৰিছোঁ অসমৰ সকলো ৰাইজে কৃষ্টি কানন কলিতাক মৰম দিব, আশীৰ্বাদ দিব, সেয়া কামনা কৰিছোঁ।